অম্মাছ খাব নগ'ল মই বুবুল আৰু মই ওলালোঁ মানে এতিয়া গুৱাহাটীলৈ বোলে গাড়ী লোড কৰি আৰু এইফালে ৰাস্তাৰ অৱস্থা চাওকচোন আমাৰ ট্ৰেক্টৰে মানে ধান টানি মাটি কাটি আপোনাৰ ৰাস্তা বৰবাদ কৰি থৈ দিছে দেখিছেনে আৰু এইফালে আহি পেলাই মানে গোবৰ্ধন আহি পেলাই দেখা মানে পূৰা ধাৰাসাৰ বৰষুণ দি আছে চাওক আৰু আমি আহি পেলাই এতিয়া মানে গুৱাহাটী কাহিকুছি এইফালে অভাৰব্ৰিজটো দেখিছেনে ইফালে হৈ মানে আমি ইফালে লেফ্ট চাইডে সোমাই গ'লোঁ ইয়াতে মানে যোনজনে চাইডে খবৰ তাক ৰখি আছোঁ আমি আৰু চাইডজন আগে গৈ আছোঁ আমি তাৰ পিছে গৈ আছোঁ বৰ্তমান আৰু ৰাস্তাৰ অৱস্থা চাওকচোন কেনেকৈ দিছেনে এইটো পানীটো মানে পানীটো দেখা পাওঁ মানে গাড়ীটো ৰখাই দিছিলোঁ মই আৰু ইফালে এই আগত মানে চাইকেল আহি আছে যে সিহঁতৰ চাইকেলটো নমোৱা দেখাৰ কাৰণে মানে মই সাহস কৰি গাড়ীটো নমাই দিছোঁ ঠিক নাই কাৰণ নতুন জেগা ঘপকৈ নমাই দিলোঁ যদি চাকাটো যদি ফচি যায় সেইটো কাৰণে মানে মই গাড়ীটো মই নোমোৱা নাছিলোঁ আৰু এইফালে আহি হিচাপ জংঘলৰ মানে আমি মংগল কৰিব আহিব লাগিছেনে কিমান চেপে আনিম কাৰণ গাড়ী জংঘলহে আহি পালোঁ এতিয়া আৰু সেইটো আমাৰ চাইড নে নাযায় আৰু মালটো সেইটো জেগাটো য'ত নেকি ইটা টানি আছে তাতে পৰিব আৰু মানে 2 নম্বৰ ট্ৰিপটো মাৰোঁতে বহুত ৰাতি হৈ গ'ল ৰাতি 8:30মান হৈ গ'ল আৰু ইফালে মানে লগৰকেইটা মালটো নমাই আছে আৰু আমাৰ গাড়ীটো আগতে খালী কৰি দিলোঁ এতিয়া মানে সিহঁতৰ এতিয়া গাড়ী চাৰিটো নতুন 3জনক লগাই দিছোঁ মই মানে তলতে যাই ইফালে চাওক মই মানে গাড়ীটো খালী কৰি ইফালে চাইডত লগাই থৈছোঁ মোৰখন মানে গাড়ীটো ডাঙৰ আছিল যে সেইটো কাৰণে 4জন উঠি মানে মিলিজুলি খালী কৰি দিলোঁ আৰু ইফালৰ পৰা সিহঁতৰ মানে গাড়ী খালী হৈ গ'ল এতিয়া তালা চালা লগাই আছে বৰ্তমান আৰু তালা লগাই মানে দেৰি কৰা আমি তাৰ পৰা ওলাই আহিলোঁ লাহেকৈ যিহেতু ৰাতিও মানে বহুত হৈ গ'ল আৰু এইফালে মানে আধা বাটত আহি আমি গুৱাহাটীতে হেৰি ঘুগুনি খালোঁ মানে 20 টকীয়া প্লেট চাওকচোন প্লেটবিলাক আৰু চবে মানে ভোক লাগি আছিলে 200 টকা খুজি লৈছিলোঁ মেনেজাৰৰ পৰা আৰু এতিয়া চাওক ঘুগুনিটো চাওকচোন 20 টকা প্লেট কেনেকৈ লাগিছে চাই এনে ঘুগুনিটো আমি মানে খাই মস্তি লাগিছিলে ঘুগুনিটো সেইটো মানে আপোনালোকে দেখুৱাইছোঁ আৰু কেনেকৈ লাগিছে ঘুগুনিটো চাই নিলোঁ কোনো জনাব আৰু ইফালে ময়ো মানে খাই আছোঁ মস্তি লাগিছে খাই আৰু আজি মিনি ব্লগটো ইমানতে নেক্সট ব্লগত লগ পাম বাই